Hello guys, good evening. আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিও এটা ৰেচিপি বনাইছোঁ আৰু আজি ৰেচিপিটো হৈছে কোমোৰা লগতে ব্ৰইলাৰ মাংস। বলক মই কেনেকা বনাম চাওক আপোনাৰ লগে। এইটো চাওক, এইটো ব্ৰইলাৰ মাংস। এইটো কোমোৰা কাটি লৈছোঁ। ইফালে কেৰাহী পাতি দিলোঁ গৰম হ'বলৈ কাৰণে। এইটো ভাতটো সিজাই পাৰিলোঁ। কেৰাহী পাতি দিছোঁ। এইফালে চাব পাৰে কেৰাহী গৰম হৈ গৈছে। এতিয়া ইয়াতে ঢালি দিম মই তেল। তেল হৈ গৈছে গৰম। এতিয়া মই ঢালিম পিঁয়াজ, ৰচুন, জলকীয়া, আদৰক চব একেলগতে। পিঁয়াজটো হৈ গৈছে সিজি ৰঙা। এতিয়া ঢালি দিম মছলা, হালধি, এইটো এতিয়া ব্ৰইলাৰ মাংসটো ইয়াতে ঢালি দিম মই। এইটো মিক্স কৰি দিম এতিয়া। নিমখ ঢালিম সোৱাদৰ অনুসাৰ। মিক্স কৰি দিম। মইতো এনেকৈ সিজাওঁ, আপোনালোকক কেনেকৈ সিজাওঁ একো নাই, চিম্পুলকৈ সিজাই দিওঁ। লোকে আৰু ডিজাইন ষ্টাইল মইতো এনেকৈ সিজাই দিওঁ। এতিয়া এইটো অলপ দেৰি সিজিবই দিম। তাৰপাছত আধা সিজা হ'লে মানে এতিয়া মই কোমোৰাটো ঢালি দিম। এতিয়া ঢাকি থৈ দিম। একবাৰ খুৰি চাচোন লৰাই দিম। এতিয়া মই ইয়াতে ঢালি দিম মিট মছলা। এইটো চবৰ মিট মছলা মই গৰম পানী দি ঘুটি লৈছোঁ। এতিয়া এইটো ইয়াতে ঢালি দিম। আৰু এনেকুৱা মিক্স কৰি দিম। এতিয়া মই ইয়াত কোমোৰাটো ঢালি দিম। এইটো চাব পাৰে কোমোৰাটো। এইটো ইয়াতে এতিয়া মই মিক্স কৰি দিম কোমোৰাটো আৰু মাংসটো। কোমোৰাটো আৰু মাংসটো মিক্স কৰি দিলোঁ। এতিয়া সিজিবৰ কাৰণে ঢাকি থৈ দিম আৰু এবাৰ লৰাই দিম। এতিয়া ইয়াতে ঢালি দিম গৰম পানী অকণমান। ইমানটো হৈ যাব। অকণমান হিলাই দিম। এতিয়া এইটো উতলি থাকিব। পানীটো অকণমান শুকি গ'লে মানে আৰু হৈ গ'ল সিজি ৰেডি। তেতিয়া এইটো চাচোন ধনিয়া পাত কিনি আনিছোঁ। এক মুঠাত 10 টকা। চাওক মুঠাটো কিমান ডাঙৰ, ইমান সৰু সৰুটো। এক মুঠাত 10 টকা বোলে। আমি বহনীতে গৈ পাইছোঁ বুলি 20 টকা দি 3 মুঠা দিছে। চাওক ইমান সৰু সৰু। এতিয়া চব্জি হৈ গৈছে ৰেডি। ঢালি দিম ধনিয়া পাত্তা। সিজি পাৰিলে ৰেচিপিটো এতিয়া
আপোনালোকক মই বনোৱাটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু ভাল লাগে যদি লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই